পঞ্চম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক জ্ঞান বিকাশৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ পাঠ 7ত গৌতম বুদ্ধ আৰু মহাবীৰ শীৰ্ষক এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকৰ বাবে লৈ আহিছোঁ। পাঠভিত্তিক প্ৰশ্নৰ 1 নম্বৰত চমু উত্তৰ দিয়া। ক'ত আছে গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? তেওঁক গৌতম বোলা হৈছিল কিয়? উত্তৰ হ'ব গৌতম বুদ্ধৰ সৰুকালৰ নাম সিদ্ধাৰ্থ আছিল। তেওঁৰ মাক মায়াদেৱীৰ মৃত্যুৰ পিছত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ দীঘল কৰে, সেয়ে তেওঁক গৌতম বোলা হৈছিল। অৰ্থাৎ মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ দীঘল কৰাৰ বাবে তেওঁৰ নাম গৌতম হৈছিল। খ নম্বৰত আছে কি গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল? পাছলৈ গছজোপা কি নামেৰে জনাজাত হয়? উত্তৰ হ'ব অশ্বত্থ, অৰ্থাৎ আহঁত গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল। পাছলৈ গছজোপা বুদ্ধিদুম নামেৰে জনাজাত হয়। গ নম্বৰত আছে গৌতম বুদ্ধৰ মাক দেউতাকৰ নাম কি আছিল? উত্তৰ হ'ব গৌতম বুদ্ধৰ মাক দেউতাকৰ নাম শুদ্ধোধন আৰু মায়াদেৱী আছিল। ঘ নম্বৰৰ প্ৰশ্ন কি কাৰণত গৌতমে সংসাৰ ত্যাগ কৰিছিল? উত্তৰ হ'ব গৌতম প্ৰকৃতিৰ প্ৰতি বৰ ভাবুক আছিল। মানুহে জীৱনত লাভ কৰা দুখ সুখ আৰু বেমাৰ আজাৰৰ পৰা তেওঁ চিন্তিত হৈ উঠিছিল, সেয়েহে তেওঁ সংসাৰ ত্যাগ কৰিছিল। 19 নম্বৰৰ প্ৰশ্ন আছে বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি? উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম হ'ল ত্ৰিপিটক। 2 নম্বৰৰ প্ৰশ্ন বৌদ্ধ ধৰ্মৰ মূল মত কি? চমুকৈ লিখা। উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ মূল মত হৈছে 1. অহিংসাই পৰম ধৰ্ম, 2. ভাল কৰ্মৰ ফল হয় ভাল আৰু বেয়া কৰ্মৰ ফল হয় বেয়া। 3 নম্বৰত আছে জৈন ধৰ্মৰ মূল মত কি? চমুকৈ লিখা। উত্তৰ হ'ব জৈন ধৰ্মৰ মূল মত হৈছে অহিংসাই পৰম ধৰ্ম। 4 নম্বৰৰ প্ৰশ্ন বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা। সাদৃশ্য মানে মিল, অৰ্থাৎ দুইটা ধৰ্মৰ মাজত কি কি ক্ষেত্ৰত মিল আছে তাৰ তিনিটা মিল উল্লেখ কৰিবলৈ দিছে। উত্তৰ হ'ব বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য হৈছে এই দুই ধৰ্মৰে মূল মত হৈছে অহিংসাই পৰম ধৰ্ম। 2 নম্বৰত এই দুই ধৰ্মৰ গুৰুৱে শিষ্যক সত্যৰ গুণ আয়ত্ত কৰিবলৈ পৰামৰ্শ দিছিল। 3 নম্বৰৰ মিলটো হৈছে ভাৰতত এই দুই ধৰ্ম 6ষ্ঠ শতিকাতেই প্ৰচাৰ হৈছিল। 5 নম্বৰৰ চমুকৈ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন মহাবীৰক জিন বোলা হৈছিল কিয়? জিন শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব তেওঁ নিজ ইচ্ছাৰে বৰ কষ্টকৰ জীৱন বাছি লৈ পূৰ্ণ জ্ঞান লাভ কৰাৰ বাবে তেওঁক জিন বোলা হৈছিল। জিন শব্দৰ অৰ্থ হৈছে ৰিপুজয়ী। খ নম্বৰ প্ৰশ্ন মহাবীৰৰ মাক দেউতাকৰ
নাম কি আছিল? উত্তৰ হ'ব মহাবীৰৰ মাক দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু ত্ৰিশলা। অৰ্থাৎ মহাবীৰৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু মাকৰ নাম আছিলে ত্ৰিশলা। গ নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি? উত্তৰ হ'ব জৈন ধৰ্মৰ মূল পুথিখনৰ নাম হৈছে অংগ। ঘ, ৰত্নত্ৰয় কি? উত্তৰ সৎ বিশ্বাস, সৎ জ্ঞান আৰু সৎ আচৰণ, এই তিনিটা গুণক ৰত্নত্ৰয় বুলি কোৱা হয়। ঙ নম্বৰ, তীৰ্থংকৰ কাক বোলে? প্ৰথমগৰাকী তীৰ্থংকৰ আৰু অন্তিমগৰাকী তীৰ্থংকৰৰ নাম লিখা। উত্তৰ হ'ব জৈন ধৰ্মগুৰুসকলক তীৰ্থংকৰ বোলা হয়। প্ৰথমগৰাকী তীৰ্থংকৰ হৈছে ঋষভ আৰু অন্তিমগৰাকী তীৰ্থংকৰ হৈছে মহাবীৰ। প্ৰথম চ, মহাবীৰে কি 5টা গুণ আয়ত্ত কৰিবলৈ কৈছিল? উত্তৰ হৈছে মহাবীৰে আয়ত্ত কৰিবলৈ কোৱা 5টা গুণ হৈছে সতয়, অহিংসা, অপৰিগ্ৰহ, অস্ত্ৰেয় আৰু ব্ৰহ্মচৰ্য। এই 5টা গুণ মহাবীৰে আয়ত্ত কৰিবলৈ কৈছিল। 6 নম্বৰ প্ৰশ্ন হ'ল, গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল? উত্তৰ হ'ব গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল। তাৰ ফলত সমাজত দেখা দিয়া পৰিৱৰ্তনবোৰ হৈছে অহিংসাৰ বাণী প্ৰচাৰ হোৱাৰ ফলত সমাজত হিংসাৰ প্ৰকোপ কমিছিল। যাগ যজ্ঞত বলি বিধানৰ প্ৰয়োজন নাই বুলি মানুহে অনুভৱ কৰিছিল। 2 নম্বৰত, সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ধৰ্ম প্ৰচাৰ কৰা হৈছিল। সেয়েহে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলে সমাজত সমান স্থান পাবলৈ সক্ষম হৈছিল। 3 নম্বৰত, ভাল কৰ্ম কৰিলে ভাল ফল পায়, এই বিশ্বাস মানুহক সৎ জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিছিল। 7 নম্বৰ প্ৰশ্ন, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূৰ্ণ কাল বুলি কিয় কোৱা হয়? উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতীয় ইতিহাসৰ এক গৌৰৱপূৰ্ণ কাল। এই শতিকাতে গৌতম বুদ্ধ আৰু মহাবীৰে ভাৰতত জন্মগ্ৰহণ কৰিছিল। দুয়োগৰাকী মহাপুৰুষে সমাজত অহিংসা আৰু সত্যৰ বাণী বিলাইছিল। তেওঁলোকৰ ধৰ্মই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যৰ পথ দেখুৱাই থৈ গৈছে। আৰু সেইবাবেই খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসত গৌৰৱপূৰ্ণ কাল বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ ইমানতেই অন্ত পৰিছে। পুনৰ এটা নতুন পাঠেৰে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। শেষত তোমালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ।